নমস্কাৰ সকলকে মোৰ ইউটিউব চেনেল গভৰ্ণমেণ্ট জব ইনফৰমেশ্যনলৈ আজি আমি আলোচনা কৰিম নতুনকৈ পদ মুকলি হোৱা ৰেলৱে বিভাগৰ চাকৰিৰ বিষয়ে। যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অন কৰি দিব যাতে আমাৰ সকলো ধৰণৰ জব ইনফৰমেশ্যন আপোনালোকে পাই থাকিব পাৰে। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰাচি ইষ্টাৰ্ণ ৰেলৱে এপ্ৰেণ্টিছ অনলাইন ফৰ্ম 2025 আৰাচি ইষ্টাৰ্ণ ৰেলৱে ফালৰ পৰা পদ মুকলি কৰা হৈছে। অনলাইন এপ্লাই ষ্টাৰ্ট ডেট 14 আগষ্ট 2025 14 আগষ্ট 2025 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে। অনলাইন এপ্লাই লাষ্ট ডেট 13 ছেপ্টেম্বৰ 2025 13 ছেপ্টেম্বৰ ইয়াৰ লাষ্ট ডেট হয় এপ্লাই কৰা। যিসকলে আবেদন কৰা নাই 13 ছেপ্টেম্বৰ আগতে আবেদনটো কৰি ল'ব। আৰু এক্সাম ডেটটো ইয়াত উল্লেখ কৰা নাই। এপ্লিকেশ্যন ফিজ জেনেৰেল OBC EWSৰ কাৰণে 100 টকা আৰু SC ST আৰু PH ফিমেলৰ কাৰণে কোনো ধৰণৰ ফিজ নালাগে। আৰু পে'মেণ্ট মোড ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিং, IMPS, কেছ কাৰ্ড, মোবাইল ৱালেট আদিৰ যোগেদি আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব। আৰু এজ লিমিট দিয়া আছে ইয়াত মিনিমাম 15 বছৰ আৰু মেক্সিমাম 24 বছৰ। যদি 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত আপোনাৰ বয়সৰ সময়সীমা হয় তেন্তে এইকেইটা পষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু টোটেল পোষ্ট আছে 3115টা। তাৰপিছত চাই ল'ব ইয়াতে আৰাচি ইষ্টাৰ্ণ ৰেলৱে এপ্ৰেণ্টিছ ৰিক্ৰুইটমেণ্ট 2025 ভেকেঞ্চি ডিটেইলছ। পোষ্ট নেম আৰাচি ইয়াৰ এপ্ৰেণ্টিছ। টোটেল পোষ্ট 3115টা। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াত 10 পাছ বিচাৰিছে 50% মাৰ্কৰ সৈতে। যদি আপোনালোকৰ মেট্ৰিকত 50% আছে তেন্তে আবেদন কৰিব পাৰিব এইকেইটা পোষ্টত। যিসকল ইণ্টাৰেষ্টেড হয় এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব অফিচিয়েল, তাত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। 13 ছেপ্টেম্বৰ লাষ্ট ডেট হয়। 13 ছেপ্টেম্বৰ আগত আপোনালোকে আবেদনসমূহ কৰি ল'ব। ডকুমেণ্ট কি লাগিব ইয়াতে চাই ল'ব। ফটো পাছপৰ্ট চাইজ ফটো লাগিব কালাৰিং, আৰু ছিগনেচাৰ লাগিব, স্কেন কৰা কপি হ'ব লাগিব ছিগনেচাৰটো। আৰু কাষ্ট চাৰ্টিফিকেট SC ST OBC আৰু EWS যদি আছে কাৰোবাৰ তেনেহ'লে দিব পাৰিব। আৰু ডিজিবিলিটি চাৰ্টিফিকেট বিচাৰিছে, যদি কাৰোবাৰ আছে তেন্তে দিব পাৰিব। আৰু ডমিকেল চাৰ্টিফিকেট, যদি কাৰোবাৰ ডমিকেল চাৰ্টিফিকেট আছে তেন্তে দিব পাৰিব। ইয়াত আপোনাৰ এজ ৰিলেক্সেশ্যন পাব আৰু এপ্লিকেশ্যন ফিজটো ৰিলেক্সেশ্যন পাব। ইনকাম চাৰ্টিফিকেট বিচাৰিছে আৰু ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ভেলিড ইমেইল ID আৰু ভেলিড মোবাইল নাম্বাৰ বিচাৰিছে ইয়াত। তো আজি ইনফৰমেশ্যনখিনি ইমানেই। ভিডিঅ'টো যদি ইউজফুল হয় তেন্তে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।